নরখাদক রচনা প্রসেনজিৎ কাশ্যপ আবৃত্তি রাজদীপ কাশ্যপ মানুহৰ তেজেৰে ফাকু খেলা আমি নৰখাদক কিয়নো মৰম বুজি নাপাওঁ তেজৰ মূল্য দিব নাজানো আমি যে নৰখাদক আবে মৰম থ মৰমটো মানুহৰ আজিকালি দোকানত বিক্ৰী হোৱা বস্তু হয় ৰে যাক কিনিবৰ বাবে আমাৰ হাতত টকা নাই নৰখাদক হয় ন আমি নৰখাদক চিনাকি আমাৰ মানুহৰ কেঁচা তেজৰ গুঞ্জ আৰে মানুহৰ চলনাময়ী ভাল পোৱাবোৰতকৈ আমি বোৰতো শ্ৰেষ্ঠ আমিতো কাৰো লগত মিছা অভিনয় কৰিব নাজানো নৰখাদক হয় ন মানুহে কয় আমি হেনো হিংস্ৰ জন্তু আবে তহঁত কিমান ভাল ৰে আমিতো মানুহক মাৰি সিহঁতৰ দেহৰ তেজ মাংসৰে ভোক নিবৰাও তহঁতৰ দৰে অনবৰতে কাকোৱে হত্যা নকৰো আমি নৰখাদক হয় ন আৰে চাল্লা তহঁতে ক আমি এটা বৰ্বৰ জাতি বিবেকহীন কিন্তু তহঁত শিক্ষা দীক্ষাতটো বহুতেই আগবঢ়া তেনেহলে তহঁতৰ মাজতে খোৱা কামোৰা কিয় ইমান হিংসা বিদ্বেষ জাতিদ্ৰোহ কিয় আমিতো একোৱেই নাজানো নৰখাদক হওঁ ন নৰখাদক আমিতো একোৱেই নাজানো ধন্যবাদ।